নমস্কাৰ CTET পেপাৰ 2 যেটো MA স্কুলৰ কাৰণে যেটো পৰীক্ষা অনুষ্ঠিত হ'ব 2024 চনৰ 8 ফেব্ৰুৱাৰী তাৰিখে সেই CTET পৰীক্ষাৰ আপাৰ প্ৰাইমাৰীৰ সিলেবাসটো মই ইয়াতে প্ৰভাইড কৰিছো ভিডিও আকাৰে গতিকে আপোনালোকে এইখিনি টপিক ভালদৰে পঢ়িব লাগিব যিসকলৰ সায়েন্স আৰু ম্যাথছ আছে তেওঁলোকৰ কাৰণে বেলেগ আৰু যিসকলৰ আৰ্টছৰ হয় বা কমাৰ্চৰ হয় তেওঁলোকে সোশ্যাল ষ্টাডিজ ল'ব আৰু বাকিখিনি সব একেই থাকিব L1 L2 তাৰ পিছত CDP এখিনি থাকিব আপোনালোকে জানে যে 15টা কোৱেশ্চন হয় মানে 15 কোৱেশ্চন আৰু সায়েন্সৰ পৰা 15 30 আৰু ম্যাথছৰ পৰা 30টা কোৱেশ্চন এনেকুৱা থাকিব 15 পেডাগজিক্যাল এনালাইসিস থাকিব এইখিনি ভিডিওটোত মই দিছো আপোনালোকে এইখিনি চাই ল'ব বাকি পঢ়ি থাকিলে হল ভালদৰে জানে মাৰ্কস অলপ বেছিকে পাব লাগে টেটত গতিকে সেই পৰিপ্ৰেক্ষিতত আপোনালোকে পঢ়ি থাকিলে হল ধন্যবাদ।